নমস্কাৰ ৰাইজ, এতিয়া ঘড়ীত বাজিছে এটা আৰু হঠাৎ প্লেন হ'ল অৰুণাচল যাওঁ। তো ভাবছোঁ একবাৰ অৰুণাচলৰ পৰাই আহোঁ। খেলা পাছত বোলে বৰফ চৰফো পৰি আছে, অলপ চাই আহোঁ। বেছি সময় নাই, একদিনে আছে হাতত। ডাইৰেক্ট চেলাবাছ যাম আৰু চেলাবাছৰ পৰা ডাইৰেক্ট ৰিটাৰ্ণ আহি ঘৰ আহিম। তো গুৱাহাটীৰ পৰা ওলছোঁ এতিয়া 1 বজাত। তো বলকচোন অলপ অৰুণাচল চাই আহোঁ কেনে কি হৈ আছে।